নমস্কাৰ সাথীও ওয়েলকাম টু মাই ইউটিউব চেনেল বিকাশ বিকে। সো আজি মই আপোনালোকক দেখাম ঘৰতে আপুনি কেনেকৈ ডাঙৰ ট্ৰাইচেপ ঘৰতে বনাব পাৰে, কোনো জিম নোযোৱাকৈ, কোনো পইচা খৰচা নকৰাকৈ। সো তাৰ কাৰণে কিছুমান এক্সাৰচাইজ আছে, সেইবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই দিম। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ফাৰ্ষ্ট এক্সাৰচাইজ হ'ব আপোনালোকৰ ডায়মণ্ড পুছ আপ। তাৰ কাৰণে আপোনালোকে একো কৰিব নালাগে, আপোনালোকে অকল ডায়মণ্ড শ্বেপত এনেকৈ আহি ল'ব, ডায়মণ্ড শ্বেপত এনেকৈ থৈ ল'ব। তাৰপৰা ডায়মণ্ড শ্বেপত কৰি চিধা হৈ লাহেকৈ তললৈ যাব, লাহেকৈ ওপৰলৈ উঠিব। এই ট্ৰাইচেপ মাছাজটোত আপোনালোকে অনুভৱ কৰি কৰি তললৈ যাব, অনুভৱ কৰি তলত উঠিব। বস্তুটো মাছাজটো আপুনি ফ'কাছ কৰিব যে তাৰ কাৰণে মই মাৰিছোঁ বুলি। চ' এইটো আপোনালোকৰ ডায়মণ্ড পুছ আপ আপুনি 3টা ছেট মাৰিব, 15টা বা 12টা বা 10টা, যেইটা পাৰে আপুনি 15টা 12টা 10টা সেনেকুৱা ৰেপ লৈ মেলি আপোনালোকে 3টা ছেট মাৰিব। মই গোটেইখিনি মাৰি নেদেখাওঁ কিয়নো ভিডিঅ'টো বহুত দীঘল হৈ যাব। আৰু ছেকেণ্ড এক্সাৰচাইজ হ'ব আপোনালোকৰ ইটা এটা লৈ ল'ব, ইটা এটা লৈ সেইটো বাহিৰৰ ছাইডে পেলাব। আপোনালোকে অকল ইয়াৰ পৰা অকল এই হাতখন অকল হিলাব, এই গোটেই হাতখন নিহিলাব, এলব'টো পূৰা চ'ল্ডাৰটো পূৰা লক কৰি থ'ব। এনেকৈ নহয়, চ'ল্ডাৰটো লক, তাৰপিছত এইটো আপ। ইমান পায় মানে ওপৰলৈ আপুনি সেনেকৈ আকৌ নেক্সট হাততো কৰিব এইটো। আৰু কঁকালটো এনেকৈ ভৰাই ল'ব, এনেকুৱা নহয়, এনেকুৱা ভৰাই চেষ্টটো আপ কৰি চ'ল্ডাৰ লক কৰি ওপৰলৈ আপ। 1 এইটো এক্সাৰচাইজো আপোনালোকে 10টা 12টা 15টা যেইটা পায় আপুনি সেনেকৈ ৰেপিটেশ্যন কৰি 3টা ছেট মাৰিব। তাৰপৰা আপোনালোকৰ নেক্সট এক্সাৰচাইজ হ'ব ইটাটো ওপৰত লৈ ইয়াৰ পৰা সেইটো পূৰা লক কৰি অকল এইখিনি আপুনি ওপৰলৈ উঠাব। 1 2 3 4 5 আপুনি সেনেকৈ আকৌ নেক্সট হাততো মাৰিব। 1 2 3 4 5 এইটো এক্সাৰচাইজো আপুনি 12টা 15টা 10টাকৈ 3টা ছেট কৰিব। ত' আপোনালোকৰ নেক্সট এক্সাৰচাইজ হ'ব আপোনালোকে এনেকৈ বহি ল'ব, বহি মেলি এনেকুৱা ইটা লৈ আপোনালোকে এনেকৈ ভালকৈ শুই ল'লে আৰামছে। তাৰপৰা ইটাডোখৰ লাহেকৈ তললৈ নিব আৰু লাহেকৈ ওপৰলৈ নিব। চ' আপোনালোকে ইয়াতো চ'ল্ডাৰটো নিহিলে অকল চ'ল্ডাৰটো লক হৈ থাকিব আৰু এলব'টোৰ পৰা আপোনাৰ আধা হাতটো হিলিব। এনেকৈ আপোনালোকে পূৰা লাহেকৈ তললৈ দিব, লাহেকৈ ওপৰলৈ দিব যাতে ট্ৰাইচেপটো কণ্টেক্ট হয়। চ' এইটো এক্সাৰচাইজো আপোনালোকে 3টা ছেট 10টা 15টা 12টা যেইটা পাৰে সেনেকৈ মাৰিব। আপোনালোকে এইবোৰ এক্সাৰচাইজ ঘৰতে পাৰফৰ্ম কৰক, আপোনালোকৰ ভাল ট্ৰাইচেপ নিশ্চয় এটা বনিব। আপোনালোকৰ এনেকুৱা ট্ৰাইচেপ মাছাজ নিজে গ্ৰ'থ কৰিব পাৰিব আৰু ভাল খানা চানা খাওক। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডিটো গৈ মেলি ফ'ল' কৰি দিব, বিকাশ বিকে একেটা নামতে আছে। চ' ধন্যবাদ, টেক কেয়াৰ, বাই বাই।